খেলবা আছা হা এই বন্দার পুতাক হৈ পুতলা খেলবা আছা হা পিস্তল আন দি আছো পিস্তল খেলবাই লাগব তই এই দুটা মই পিস্তল খেলবা চাওঁ মই নেখেলোৱে নেকি তই পুতলা খেলবি নভ তই পিস্তলেই খেলবা লাগব পিস্তলে আমাৰ জীৱন গম পাইছা পিস্তলে আমাৰ পেটৰ ভাত গম পাইছা সেইকাৰণে বাপা পিস্তল খেলবি বেলেগ একো নেখেলবি গম পাইছা ৰহ মই ভেবলাক কওঁ হে ভেবলা হে আমাৰ খাটৰা পাক গেলি পিস্তল লৈ আন ই খেলক পিস্তল ঠিক চাই খেলক হয় না খাটৰা আপা ভেবলা তাড়াতাড়ি লৈ আন পিস্তল আপা ও বন্দা স্যার দি লওক, এ আপাক খেলবা দি এই হবা কি করব বন্দা স্যার কি কৰিম মানে এই দেখছা আপাই খেলেই আছে না পিস্তলে মেইন বস্তু গম পাইছা তই আজি পিয়ে কে আছা সৰুতে পুতলা লাচিলি আৰু মই কিয় দন আছো মই সৰুতে পিস্তল খেলছিলো ঠিচু গম পাইছা এই মেইন সেইকাৰণে মোৰ চলিক পিস্তল খেলবা দিছো বুজি পালি আৰু তই এইগিলাখান কি লৈ আছা ও বন্দা স্যার আজি ইন্ডিপেন্ডেন্স ডে সেইকাৰণে দেশৰ পতাকা লৈছো হাহা বঢ়িয়া কৈছা তই গম পাইছা ভেবলা তই দেশৰ পতাকাখন বুকুত আলে লো আৰু মই দেশখনৰ চলিক আনি আনি লুটি থাকো বুজি পালি বঢ়িয়া তই মৰে পিয়ে গম পাইছা ঠিক কাম কৰিছা ও বস ও কোনবা আহিল এ ভেবলা মাত তাক লৈ আন যা ও বন্দা স্যার আনুৱে হে কি যি হ'ব এই মূৰ্খটোৰ লগত যি কি নহওক ভালে আছে বেংৰা নলি মোৰো ডিষ্টাৰ্বেই আছিল ই কাবাক কানি হৈ ফুলিলাকৈ এতিয়া সি একো ঢুকিয়ে বনাই মই কি বিজনেছ কৰি আছো দাদা আহক আহক ছাৰে ৰখিয়ে আছে আহক 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 ও বন্দা স্যার আনলো বঢ়িয়া তই থাকিলি মোৰ টেনশ্যন নাই নমস্কাৰ বাবু नमस्कार क्या बात হে ৰ'ব 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 ইতা মই চাহ আনিম না কফি আনিম না ঠাণ্ডা আনিম ছাৰ কি আনিম এই ৰ অ মাই बॉस क्या बा मचिल मोक য়েছ ছাৰ মই মাতাৰ কাৰণটো হ'ল নতুন কৰি ঘৰটো বনাই আছো এৰো কথা আছে একো বনাব লাগিব খাতৰাক আৰু কি বনাব গতিকে ঘৰটো কমপ্লিট কৰিব লাগে কণ্ট্ৰেক্ট পইচা আছে এতেই আছে যিমান লাগে সিমানেই আছে ক্লিয়াৰ হ'ব লাগে ক্লিয়াৰ ओके बॉस हो যাব হৈ যাব মানে একলাই কৰিব নালগে কষ্ট হ'ব কাৰণ ডাঙৰ কাম এটা একলাই কৰাটো উচিতো নহয় আৰু তুমি কষ্ট পোৱাটো মই নিবিচাৰোঁ বেয়া লাগে মোৰ নিজৰ ল'ৰাৰ দৰে যেনেকৈ মোৰ সৰু ল'ৰা তুমি ডাঙৰ ল'ৰা গতিকে আমাৰ হেবলা তোমাৰ লগত যাব হেবলা ছাৰ দাইদেৰ লগত অলপ থাকবি চাহ পানী অলপ যোগাৰ কৰি দিবি ইটো ভিআইপিটো লৈ যা বলক 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 দেৰি কৰি লাভ নাই আৰু যা 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 বেটা চব মোৰ হাতৰ মুঠাত তই কিন্তু মুঠ কৰি ডাঙৰ ডন হ'ব লাগব দেই বেটা হবিনে নাই যদি বেছি পইচা আছে কেইটামান গল্লাই খাব লাগিব হেৰি পল্লু মই আপুনিও কি মানুহ একটু আহিলা হোটেলত গল্লা খাম বুলি ভাবাংতে আপুনি মোক এতিয়া গল্লা খোৱালাক গম পাইছি হেৰি চলটো আপুনিয়ে দাঙি নিব দিয়ক মোৰ বল নাই এতিয়া খাবাই নাপলো না ओए चली बोल এই এতে দিন হরে চলিয়ে মোৰ কিন্তু ভয় লাগছি যাক যাক তাও উঠে আনক যাবাই লাগব না তোর মুস্তাও জানে হয় চশমাজন নহলেও দেখা নাপাও খুন্দা খাই মরলু এই মরা না উঠ বলক 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 জলদি বলক মই ভাই ভাই চলাও
বাপ্পা হয় কিবাকে নিমলো দে সেই তাড়াতাড়ি কৰক মই তো স্পীডে আপনিহে গাধা দালি গলাবাই লাগব গম পাইছি না খাৰ হলিও দিব লাগব এইটো আপোনাৰ ভাইক হয় এইটোও ভিআইপি হয় পইচা যিমান লাগে সিমান দিম টেনচন ল'ব নালাগে হাও আৰু এই তাৰ কামটো ভিআইপিটোৱে নিব এহে লৈ যাক গল্লাখ পইচা মই ৰাখিব অলপ বহি লওঁ ৰ'ব আপুনিতো বললাক মই এইটোৱে মোৰ ভাইটি বেটা তাতে গেলিহে গম পাবি দাইদাকো তামান বস্তু ভায়াকো বিক্ৰী কৰি খালা খাই সেই ভৰাই দে কাছৈ জয় দি আছো নেকি ঐ তাতে বহি দিয়ক মোকো অল্টিমেট দিলে কি কথা আৰে এই ওপৰত দেখো চলি কি নহওক ইয়াৰ পৰা মই পলাবাই লাগব আৰু এন্ধকো পাৰলি পলাই লৈ যাব লাগব ভালকে থাকিবি ইয়াতে চবে ঐ কি চাই আছা এনেকে তল মই দিয়ক এতিয়া আৰু বেলেগ মাথা নামিবি ধৰাত পৰিলে কিন্তু কি চাকৰি এই তাড়াতাড়ি জলদি কৰছো দেখোন ভোক লগা কাৰণে বাহ এতে বহি থাক ইয়াৰ পৰা কত নাচবি লেখক পইচা নামাৰবি অলপ হোটেলত সোমাব লাগে গলা থকা হোটেলত হে মোৰ দৰে শুনি আছো 10 টকা এটা দিয়ে যাওঁ ৰ এই ভিখাৰী সোপাত থাকি উপায় নাই 10 টকা দিয়ে যাব সেই পইচাটো মই ল'ম হেই লওক হে আপোনালোকক মই ল'ম দিয়ক এই বস্তাটো লওক সেই মোৰ দৰে মানুহটোকে বস্তাখন ল'বা দে বলক চলি বাচনখিনি ধুওঁ চলি এই কাপোৰখিনিও ধুবি অলপ বহুৱে ৰা এই আপা তোক বহিবা আনছো নেকি কৰোঁ ৰ'ব এই পিঁয়াজৰ বস্তাটো লৈ আপা দাদা আনিছোঁ এই আপা ইয়াতে থ দাদা দাদা কলগেট এটা দিবচোন এই আপা কলগেট দিছোন এটা কলগেটটো তাতে আছে কলগেটটো বাইদেউ ভাইটিৰ নাম কি নাম টেনচন বাইদেউ ভাইটি তোমাৰ ঘৰত কোন আছে দাদা আপুনি সৰু ছোৱালীটো কিয় ৰাখিছে এই সিহঁতৰ ঘৰৰ মানুহে থোৱা কাৰণে ৰাখছো হয় নেকি ঠিক আছে মই আহোঁ দাদা একমাহ কমপ্লিট হ'ল বহা ভাইটি বহা ঠিক আছে ভাইটি তোমাৰ পইচাটো লোৱা আৰু পাৰিলে 2-4জন ল'ৰা দিবা বহুত কষ্ট হৈছে মোৰ মানুহকেইটা দিবি পইচা টকে ৰাখছো হা পইচা দি ঐ পইচা কেয়া নাই পইচা লাগে মোক আৰু তই কি কৰি আছা পিয়ে হৈ মূৰ্খ চলা নাওমান এখন কাগজত চাৰ মাৰবি তোকো মই এই মুণ্ডা চিঙিম চশমা ভাঙি দিম হেলা চেলা এই মূৰ্খ কি কৰি আছা মালিচ দি এখন কি মুড়া এখন ফালি পেলাবি পইচা লাগে এতে হিচাপ দি এখন মেন কাগজ মেন নহয় গৰু চেলা ভালকে দে তন্দক গৰু হপাক এনেই খা খুৱে পুহি আছো চকুৰ আগত আনবা নাংগে ইটো কি এতে কিয় কম পইচা লেখা আছে হা মূৰ্খ পইচা কই ৰুতা বাবু তুমি এতে কিয় আছ ৰুতা মই একলা অহা নাই ইটো কোন বাইদেউ আছে ৰুতা এ বাবু
ইটো কোন বাইৰে মোৰতো কোনো আপি চাপি নাই মনতেই নপৰে দেখোন এ ভেল্লা মোৰ কোনোবা আপি আছিল নাই নাই ছাৰ আছিল নেকি কেনেকে বাইৰে হ'লে তোৰ মোক আপোনালোকে চিনি পাব ৰ'ব আগতে মই প্ৰমাণটো দিওঁ অ' টেনচন ইফালে আহা হে অ' বাইদেউ চিনি মানে তন্ধে চিনি পাইছা নেকি নাই ছাৰ আলহী যদি মাংস ভাত খুৱাব লাগিব হয়না কথা আছে আপোনালোকে খুব বেয়া কাম কৰি আছে আমি ঐ হেল্লা তই বেয়া কাম কৰিছা নেকি নাই নাই তই ময়ো কৰা নাই মইতো নকৰোৱেই কৃষ্ণ ৰাম 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 মই ভকত মানুহ ফটা পুৱাই লৈছো অ' বাইদেউ মই বেয়া কাম নকৰো কৰিলে এন্ধেদুও কৰিব পাৰে কিন্তু এন্ধেদুও বেয়া কাম কৰা নাই হয়না আমি বেয়া কাম কৰা নাই অ' টেনচন কৈ দিয়া অ' টেনচন ক মই আছো আপোনালোকে আমাৰ দৰে দুখীয়া মানুহৰ ছোৱালীবোৰক আনি আপোনালোকে বেপাৰ কৰি আছে আৰু কি আপোনালোকে পইচা লৈ আমাক ধনী মানুহৰ ঘৰত কাম কৰিব পঠায় তোমাক মই বেয়া পাইছো ঐ তই ইয়াক চিনি পা এক চিনি নাপাওঁ ভেবলা চিনি পা পাওঁ নাপাওঁ ময়ো চিনি নাপাওঁ তোক আৰু মই ক'ৰ পৰা কাম কৰিব পঠাম হয়না আমি নিজে কাম কৰো তোক আৰু সেই ক'ৰ কি বকছি বাইদেউ সি পাগলা সেইবিলাক বাদ দিয়ক প্ৰমাণ আমাৰ হাতত বলক থানাত তুমি বদমাছ তুমি থানাত যোৱা হেবলা ইহঁতক ধৰি আন পাগলা হলা পাই অ' ভেবলা ভুলতে তোৰ নাম কৈছি পাগলা হলা পাই বাইদেউ কিন্তু য়েছ বাইদেউ হেবলা আৰু খাত্ৰা মোক সকলো খবৰ দি থাকে আৰু হেবলা আমাৰ আৰক্ষী বিষয়া ভেবলা খা খা মই নাযাওঁ মৰমৰ বন্ধুসকল আপোনালোকে ভিডিঅ'টো চালে কেনেকুৱা লাগিলে আপোনালোকে আমাক কমেণ্টত জনাব আৰু মোৰ তৰফৰ পৰা অৰ্থাৎ বন্দাকাই টিমৰ তৰফৰ পৰা এটাই অনুৰোধ পূজা পাতি হ'লে সৰু ল'ৰা ছোৱালীক খেলিব বিচাৰে এনেও খেলে আৰু আমি গাৰ্জেনসকলে অভিভাৱকসকলে যাতে তেওঁলোকক পিষ্টলটো হাতত নিদি পিষ্টল খেলিব নিদি কাৰণ ডক্তৰৰ সা সঁজুলি আছে আৰু তেনেকুৱা আছে বহুত বস্তু আছে যিবিলাকৰ পৰা ইহঁতৰ এইম হয় ভৱিষ্যতে হবি এটা হয় যে মই ডক্তৰ হ'ম তেনেকুৱা ধৰক ডক্তৰৰ সঁজুলি আপোনালোকে দিয়ক খেলিব আৰু তেনেকুৱা বহুত সঁজুলি আছে ল'ৰা বা ছোৱালীজনীক আপুনি শিশুটোক আপোনাৰ শিশুটোক কি বনাব বিচাৰিছে ভৱিষ্যতে তেনেকুৱা বস্তুৰে সেই গেম খেলিব দিয়ক সেইটো বন্দাকাই টিমৰ পৰা অনুৰোধ আৰু পঢ়ি থকা অৱস্থাত শিশুক কামত নলগাব কাৰণ সিহঁতৰ পঢ়া বয়স সিহঁতে আমাৰ ভৱিষ্যত গতিকে ভিডিঅ'টোত আমি এইটোৱে বুজাব বিচাৰিছোঁ যে সৰু ল'ৰা বা ছোৱালী এজনীক কামত লগাই ধৰক ঘৰ চলি আছে বা কোনোবাই এনেকৈ ব্যৱসায় কৰিব পাৰে চ' তাৰ পৰাই আমাৰ একো লছ নাই কিন্তু সৰু ল'ৰা বা ছোৱালীজনীৰ লছ যেতিয়া পঢ়া পাতি নহ'ব তেতিয়া ভৱিষ্যতে কি কৰিব কামহে কৰিব লাগিব তেনেকুৱা হয় এতিয়া ডাঙৰ হৈও মানুহে কাম কৰে কিন্তু নিজৰ শিক্ষাখিনি লৈ যদি কাম কৰে খুব ভাল হ'ব বুলি মই ভাবোঁ স্ক্ৰিপ্টটোত ভুল থাকিব পাৰে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ আৰু আমি কমেডি হিচাপতে বনাইছোঁ গতিকে আপোনালোকে কিবা ভুল থাকিলে মোক ক্ষমা কৰি দিব আৰু আমাৰ বন্দাকাই টিমৰ পৰা আমি ভবা মেছেজটো আপোনালোকক ভুলে শুদ্ধই আমি আগবঢ়াইছোঁ যেন আপোনালোকে আঁকোৱালি লয় আৰু যদি আপুনিও আমাৰ লগত একমত তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ